हेलो गाइस আজিৰ ভিডিওটো অলপ স্কিপ নকৰিব মই যে আপোনাক কওঁ যে মই আপোনাক ৰেগুলাৰ 15 টকা কৈ দিম আৰু আপুনি জাষ্ট টকাখিনি লৈ পকেটত থৈ দিব তেনেহ'লে ভিডিওটো কেনেকুৱা হ'ব নিশ্চয় ইণ্টাৰেষ্টিং হ'ব ঠিক একে পদ্ধতিৰে আজি যিটো এপৰ বিষয়ে ক'বলৈ ওলাইছে এই এপৰ পৰা আপোনালোকে জাষ্ট এপটো ওপেন কৰিব আৰু টকাখিনি লৈ বেক আহি যাব মাত্ৰ 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে 15 টকাকৈ ইনকাম কৰিব পাৰিব আৰু আপোনালোকে মাহেকত প্ৰায় 2000কৈ টকা অধিক টকা ইনকাম কৰিব পাৰিব কিন্তু কেনেকৈ কৰিব আজিৰ এইখন ভিডিঅ'ত দেখুওৱা হ'ব জাষ্ট আপোনাৰ ঘৰত যদি 3টা বা 4টা মোবাইল থাকে মোবাইল নাথাকিলেও সিম থাকিলেও হ'ব আৰু 4টা সিমৰ সহায়ত যদি আপোনালোকে ৰেজিষ্টাৰ কৰে তেনেহ'লে আপোনালোকে মাহেকত প্ৰায় 1800 টকালৈকে ইনকাম কৰিব পাৰিব কিন্তু কেনেকৈ কৰিব পাৰিব আজিৰ এইখন ভিডিঅ'ত দেখুওৱা হ'ব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ চেনেল প্ৰথমবাৰ কাৰণে আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰক আৰু যদি টকা ইনকাম কৰিব নোৱাৰে তেনেহ'লে মোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিব ডিসলাইক দিব আৰু ৰিপৰ্ট মাৰি দিব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ 100% টকা ইনকাম কৰিব পাৰিব এনেকুৱা ভিডিঅ' এতিয়ালৈকে ইউটিউবত কোনেও দিব পৰা নাই আৰু এই এপৰ বিষয়ত আপোনালোকে এছামিছ অথবা বাংলা ল্যাঙ্গুৱেজৰ ভিডিঅ' এটাও নাপাব মই ফাৰ্ষ্ট বনাই আছোঁ গতিকে ভিডিঅ'টো যিমান পাৰি বেছিকৈ শ্বেয়াৰ কৰি দিব গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এপটোৰ লিংক এইখন ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব আৰু আপোনালোকে যেতিয়া ডেছক্ৰিপশ্যনত ক্লিক কৰি দিব আপোনালোকে লিংকটো হয়তো কাম নকৰিবও পাৰে আপোনালোকে কি কৰিব সেইখিনি স্ক্ৰীনশ্বট কৰি ৰাখিব আৰু কৰাৰ পিছত আপোনালোকে সেইখিনি কপি কৰি ল'ব কপি কৰাৰ কাৰণে আপোনালোকে গুগল ফটো অথবা প্লে ষ্ট'ৰত বহুতো ধৰণৰ এপ পাই যাব যিবিলাক এপৰ সহায়ত আপোনালোকে কপি কৰিব পাৰিব গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যেতিয়া আপোনালোকে এপটো ওপেন কৰিব আপোনালোকৰ সময়ত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব ওপৰত দেখুৱাব ইউৰ নেম মোবাইল নম্বৰ OTP কোড পাছৱৰ্ড একাউণ্ট আৰু ৰেফাৰেল কোড আপোনালোকে স্ক্ৰীনত চাব পাৰিছে এই ৰেফাৰেল কোডটো আপোনালোকে ইউজ কৰিব আৰু আপোনালোকে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিব যেতিয়া আপোনালোকে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিব আপোনালোকৰ সময়ত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব লগইন কৰাৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো দি কিনে লগইন অপশ্যনটোত ক্লিক কৰি দিব যেতিয়া আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰি দিব আপোনালোকৰ সময়ত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব যিখিনি নেকি এই এপৰ ৰুলছ হয় সেইখিনি আপোনালোকৰ মাজত শ্ব' কৰিব আপোনালোকে যদি ইয়াত চাই তেনেহ'লে দেখাব গুড নিউজ আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব আৰু আপোনালোকে ইয়াত দেখাব গুড নিউজ ছাকচেছফুলি লগ ইন টু দ্য এপ এভৰি ডে 15 rupees ৰিৱাৰ্ড আপোনালোকে ৰেগুলাৰ 15 টকাকৈ পাই থাকিব আৰু আপোনালোকে ইয়াত দেখো মিনিমাম ডিপ'জিট 450 rupees 450 টকা আপোনালোকে যদি ডিপ'জিট কৰিব বিচাৰে 450 টকাৰ তলত কৰিব নোৱাৰে আৰু ইয়াত মিনিমাম উইথড্ৰ হৈছে 220 টকা আপোনালোকে কি কৰিব মাই অপশ্যনটোত ক্লিক কৰি দিব মাই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওপৰত দেখা হ'ব চেক ইন অপশ্যন এটা আছে আপোনালোকে ইয়াত ৰিৱাৰ্ড অপশ্যন এটা আহি থাকিব আৰু আপোনালোকে ক্লিক কৰি দিব আৰু 15 টকাকৈ লাভ কৰিব গতিকে এনেকৈ আপোনালোকে ৰেগুলাৰ 15 টকাকৈ লাভ কৰিব পাৰিব আৰু আপোনালোকে যদি তলত দেখা হৈছে উইথড্ৰ অপশ্যন আপোনালোকে যদি উইথড্ৰ অপশ্যনটোত ক্লিক কৰি দিয়ে তেনেহ'লে দেখা পাব আপোনালোকে ইয়াত মিনিমাম 220 টকা উইথড্ৰ কৰিব পাৰিব আপোনালোকে জাষ্ট এপটো ওপেন কৰিব আৰু চেক ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে 15 টকাকৈ পাই থাকিব আৰু আপোনালোকে মাহেকত 500 টকালৈকে ইনকাম কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আশা কৰোঁ বহুত ভাল হৈছে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' এতিয়ালৈকে ইউটিউবত এছামিছ অথবা বাংলা লেংগুৱেজত কোনো আপলোড কৰিব পৰা নাই